So guys, বৰ্তমান আমি মেলা পুৰা টোটেলি ঘূৰিলো। So good morning guys and welcome back to my YouTube channel. So আজি স্পেশাল ব্লগ হ'ব মেলা শিৱৰাত্ৰিৰ মেলা। শিৱৰাত্ৰি যোৱাকালি গ'ল আৰু শিৱৰাত্ৰিত মানে ঘুটা খোৱাৰ পিছত মানে কোনো ব্লগ বনাব নোৱাৰিলো। প্ৰিপেয়াৰ কৰিছিলো ব্লগ এটা, বাট ঘুটা খোৱাৰ পিছত মানে শুই পৰিলো, কোনো ব্লগ বনাব নোৱাৰিলো। তো আজি সেইকাৰণে শিৱৰাত্ৰি স্পেশাল এটা ব্লগ বনাম আকাশীগংগা গৈ। আৰু আগতেও গৈছিলো, আগতেও এবাৰ আকাশীগংগা গৈ ব্লগ বনাইছিলো। দেন শিৱৰাত্ৰিৰ সময়ত আহিব। শিৱৰাত্ৰিৰ সময়ত বহুত ডাঙৰ মেলা হয়। এইবিলাক দেখিছে ইয়াত যিমানবোৰ এৰিয়া আছে গোটেই এৰিয়াতে ডাঙৰ মেলা হয়। এণ্ড মন্দিৰৰ ভিতৰত যাওঁ বলক, আৰু ভিতৰত আৰু কিবা কিবি আছে দেখুৱাই আছো। আৰু ভাবিছোঁ বহুত কম সময়ৰ ভিতৰত ভিডিঅ'টো শেষ কৰিম আৰু বহুত কম সময়ৰ ভিতৰত মেলাখন দেখুৱাব চেষ্টা কৰিম, কাৰণ বৰষুণৰ ভাৱ আছে। চ' বৰষুণৰ ভাৱ থকাৰ কাৰণে মানে বেছি টাইম নাথাকোঁ বুলি ভাবিছোঁ। বলক আগতে মেলাখন যাওঁ, মেলাখনত গৈ পেলাই কি কি পাওঁ, কিমানখিনি দেখুৱাব পাৰোঁ বলক দেখুৱাওঁ। আৰু বলক। In your eyes, swimming in your sky, and never been this high or this high. You feel like kryptonite, sparks fly like dynamite, reflecting in your light, beaming bright. You know I'm so much stronger when you're touching me. A power I can't handle, but I know I need. One look and I'll surrender. You're why my heart beats from day one to forever. You'll be saving me. You'll be saving me. স্বাগতম জনাইছোঁ আকাশীগংগাৰ মেলালৈ। আৰু ভিৰ দেখা পাইছেই কিমান ভিৰ। বলক এই ভিৰে ভিৰে গৈ থাকোঁ আৰু লাহে 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 ছাইড দিব, ছাইড 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 এনেকৈয়ে যাওঁ আৰু কি কৰিম, যাবতো লাগিব। মেলা চাবলৈ আহিছোঁ যে, মেলাত যিমানবাৰে আহিছোঁ কিন্তু এইবাৰ অলপমান ইমান ভিৰ হৈছে আজি। তো চেষ্টা কৰোঁ মন্দিৰলৈকে যাবলৈ, বহুত ভিৰ। পিছফালে চাওক না, নামি গৈছোঁ অলপ, সেইকাৰণে পিছফালে দেখিছে ৰাস্তা কেনেকুৱা ক্ৰাউড। তো প্ৰথমে মন্দিৰ দৰ্শন কৰোঁ, তাৰপিছত ৱাটাৰফলটোলৈ যাবলৈ আগতে চেষ্টা কৰোঁ প্ৰথমতে। এণ্ড ৱাটাৰফলত যাওঁ, তাৰপিছত মেলাত যাম, মেলা দেখুৱাম। মই যোনটো ৱাটাৰফলত দেখুৱাইছিলোঁ প্ৰথমতে সেই ৱাটাৰফলত আকৌ যাওঁ, তাৰপিছত মেলাখনত যাওঁ। মেলাত কি কি দেখুওৱা চাই থাকিব। ৱেলকাম টু আকাশীগংগা ৱাটাৰফল। আৰু মোৰ পিছফালে যোনটো দেখিছে পিছফালে, সেইটো হ'ল ৱাটাৰফল। তাৰ এটা প্ৰথমতে 360 দিওঁ, তাৰপিছত ৱাটাৰফলটো দেখুৱাই আছোঁ।
চ' ৱাটাৰফল ঘূৰিলোঁ এণ্ড এতিয়া মানে কি হ'ল মন্দিৰত দূৰৰ পৰাই সেৱা কৰিলোঁ কাৰণ জোতা পিন্ধি মানে খুলি যাব লাগে আৰু মোৰ ভৰিখনৰ কণ্ডিশ্যনটো ভাল নহয় চ' সেইকাৰণে মানে কি জোতা নুখুলিলোঁ বাহিৰৰ পৰাই সেৱা কৰিলোঁ এণ্ড এতিয়া যাম মেলাত ব'লক মেলাত দেখুৱাওঁ বস্তু আপোনালোকৰ যি লাগে চব পাব জোতা চেণ্ডেলৰ পৰা পুতলাৰ পৰা আদি কৰি চব তাৰপিছত আৰু চাওঁ আৰু কি বুলি ক'লে বটিং কৰিব পাৰিব ইয়াতে সেইবিলাক চাওক চব বটিঙো কৰিব পাৰিব ইয়াতে 20 টকা টিকেট এতিয়া অৱশ্যে মন নাই বটিং কৰাৰ আৰু এই জেগাত বটিং কৰা বহুত ধুনীয়া জেগা আছে তাত দেখুৱাম বটিং কৰি গাইজ বৰ্তমান আমি মেলা পুৰা টোটেলি ঘূৰিলোঁ ঘূৰাৰ পিছত এতিয়া বৰ্তমান আমি গাহৰি মাংস ৰুটি খালোঁ তাৰপিছত লগৰবোৰ আছে ইয়াত সোমাইছে দাদা হয় মোৰ আমি চব একেলগে আহিছোঁ এণ্ড এজনো মোৰ ভাইয়া হয় চ' এজন ফ্ৰেণ্ড হয় হাই কৈ দে চ' বহুত এনজয় হৈছে বাকী ভিডিঅ'টো এণ্ডিং কৰিম গোটেই মেলাখন একবাৰ 360 দেখুৱাম তাৰপিছত ভিডিঅ' এণ্ডিং কৰিম চ' এইটো ভেৰি এনজয়িং প্লেচ দিছ ওৱান আপোনালোকে আহিব অহা বছৰ এই বছৰ যদি ঠিক আছে এই বছৰ মানে 5 দিনৰ কাৰণে মেলা হৈছে তাৰপিছত আৰু নেক্সট বছৰ আকৌ হ'ব আহিব এণ্ড এতিয়া ভিডিঅ' এণ্ডিং কৰিম চ' বাই বাই টাটা এণ্ড